Hello everyone, নতুন এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনালো। বিজনেছ প্লান প্ৰস্তুতৰ ওপৰত মই ইয়াৰ পূৰ্বে বহুকেইটা ভিডিঅ' দিছিলোঁ। আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকে সঁহাৰি দিব। আজি বিজনেছ প্লানখন প্ৰস্তুত কৰিছোঁ গটাৰী ছাগলী পালনৰ ওপৰত। প্ৰথম যোনগৰাকী SHG মেম্বাৰৰ ফৰ্ম হয় তেওঁ নামটো ইয়াতে দিব। তাৰপাছত SHG MIS কোড তেওঁ আত্মসহায়ক গোটৰ MIS কোডটো কাৰেণ্ট ইকনমিক এক্টিভিটি তেওঁ আগৰ পৰা কি ভিত্তিৰ লগত জড়িত আছিলে সেইটো ইয়াতে দিব আৰু তেওঁ তাৰ পৰা কিমান ইনকাম হয় বা পায় তাৰ বিষয়ে দিব। এখন ফৰ্ম নহয়, মই বহি এখনত লিখি লৈছোঁ, আপোনালোকে ফৰ্মৰ লগত মিলাই চাব যদি বুজাত অসুবিধা নহয়। তাৰপিছত আহিলোঁ আচল বিজনেছটো। আপোনালোকে বিজনেছ প্লানখন কিহৰ ওপৰত কোনটো বিজনেছৰ ওপৰত প্ৰস্তুত কৰিছে তাৰ বিষয়ে ইয়াত দিব। সেই বিজনেছটো ইয়াত দিব। টাইপ অফ বিজনেছ, এইটো যিহেতু ছাগলী পালন গতিকে প্ৰডাকশ্যনত টিক দিব। ইনভেষ্টমেণ্ট প্লান্ট, নাম্বাৰ ফৰ গট, আপোনালোকে কেইটা ছাগলী পুহিব তাৰ নাম্বাৰটো দিব। মই 5টা ছাগলীৰ এইখন ফৰ্ম বনাইছোঁ। নেম অফ দি ৰ মেটেৰিয়েল, গট কিট, ছাগলী পোৱালি, এটা ছাগলী পোৱালিত 1200কে, 5টা ছাগলী পোৱালি টোটেল 6000 টকা। এতিয়া ফিড, দানা, খাদ্যৰ বাবদ 20 টকাকৈ 200 ইউনিটত 4000 টকা। মেডিচিন 50 টকাকৈ 10 বাৰ যদি দিয়া হয় 5টা ছাগলীক, এটা ছাগলীক 2 বাৰকৈ 5টা ছাগলীক যদি দিয়া হয় তেনেহ'লে 10টা হ'ব, গতিকে এইটো 500 টকা। হোমমেড ফিড, ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্য ছাগলীৰ, তাৰ বাবদ যদি 10 টকাকৈ 400 ইউনিট লোৱা হয় তেতিয়াহ'লে টোটেল হ'ব 4000 টকা। গতিকে একেবাৰে টোটেল ইনভেষ্টমেণ্টটো হ'ব 14500 টকা। এতিয়া ফাণ্ড ডিটেইলছ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফালৰ পৰা 10,000 টকা, আপোনালোকৰ টোটেল 4500, গতিকে নিজৰ ফালৰ পৰা ইনভেষ্ট কৰিব লাগিব। টোটেল হ'ব 14500, তেতিয়া নিজৰ ফালৰ পৰা ইনভেষ্ট কৰিব লাগিব 4500। চেল্ফ কণ্ট্ৰিবিউশ্যনত আপোনালোকে নিজৰ ফালৰ পৰা কিমান ইনভেষ্ট কৰিব সেইটো দিব। মাৰ্কেটিং এণ্ড চেল প্লান, প্ৰডাক্ট হৈছে আমি ইয়াৰ পৰা কি ধৰণৰ প্ৰডাক্ট পাওঁ। মই ইয়াত মিট লৈছোঁ। যদি 30 কেজি মিট আমি বিক্ৰী কৰোঁ, এই 5টা ছাগলীৰ পৰা পাওঁ, তেনেহ'লে 700 টকাকৈ 21000 হ'ব। যদি ছাগলী পোৱালি আমি পাওঁ ইয়াৰ পৰা 6টা ছাগলী পোৱালি পাওঁ যদি 5টাৰ পৰা, তেনেহ'লে 1200কৈ এটা ছাগলীত, তেনেহ'লে 7200। আপোনালোকৰ টোটেল হ'ব 28200। এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, ইয়াৰ বাহিৰেও আপুনি গোটেই বছৰটোত ইয়াৰ পৰা কিবা এক্সট্ৰা ইনকাম পাব পাৰে নি, তেতিয়া আপুনি ইয়াত ফিল আপ কৰিব আপোনাৰ যি হ'ব পাৰে। চাব, মই আপোনালোকক এইটো এটা আভা দিবলৈ এই বিজনেছ প্লেনটো কেলকুলেট কৰি বনাই দিছোঁ। আপোনালোকে নিজৰ কেইটা ছাগলী পুহিব বা দাম দৰ অনুসৰি আপোনালোকে নিজেই কেলকুলেট কৰি ল'ব, এইখিনি নভৰাব। তাৰপাছত ইয়াত ছাবমিটেড বাই, যোনগৰাকীয়ে ছাবমিটেড কৰিব তেওঁৰ চহী, বাকী এই দুটা বক্সত ব্লকৰ ফালৰ পৰা চহী কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদিহে ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।